Hello friends, Assamese Kids Learning Hubলে আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই আমাৰ শিশুসকলৰ কাৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাবলৈ নাপাহৰিব। আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰো। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। কটন মহাবিদ্যালয় আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকা দেৱে মাত্ৰ 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। 1937 চনত 11 বছৰ বয়সত ডক্টৰ হাজৰিকা দেৱে প্ৰথমটো গীত কুসুম্বৰ পুত্ৰ ৰচনা কৰিছিল। ডক্টৰ হাজৰিকা দেৱে ৰল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেত একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক তথা ৰাজনৈতিক নেতাও আছিল। 1967 চনৰ পৰা 1972 চনলৈ তেখেত নাওবৈচা সমষ্টিৰ বিধায়ক আছিল। ডক্টৰ ভূপেন হাজৰিকা দেৱে 1950 চনত প্ৰিয়ম্বদা পেটেলক বিয়া কৰাইছিল আৰু 1952 চনত তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হৈছিল। ভূপেন হাজৰিকাই বহুত গীত ৰচনা কৰিছিল। তেখেতে ৰচনা কৰা কেইটামান কালজয়ী গীত হ'ল মানুহে মানুহৰ বাবে, অসম আমাৰ ৰূপহী, আমি অসমীয়া নহওঁ দুখীয়া, বুকু হম হম কৰে ইত্যাদি। তেখেতে ৰচনা কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়। ডক্টৰ ভূপেন হাজৰিকা দেৱে সংগীত আৰু চলচ্চিত্ৰৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। হাজৰিকা দেৱে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা তথা সন্মান হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 1975 চন, পদ্মশ্ৰী বঁটা 1977 চন, সংগীত নাটক একাডেমী বঁটা 1987 চন, দাদা চাহেব ফাল্কে বঁটা 1993 চন, পদ্মভূষণ 2001 চন, অসম ৰত্ন 2009 চন, পদ্মবিভূষণ মৰণোত্তৰভাৱে 2012 চন, ভাৰত ৰত্ন মৰণোত্তৰভাৱে 2019 চন। এই মহান ব্যক্তিগৰাকী 2011 চনৰ 5 নৱেম্বৰ তাৰিখে 85 বছৰ বয়সত মুম্বাইৰ কোকিলাবেন হস্পিটালত মৃত্যুবৰণ কৰে। সেয়ে আমি প্ৰতি বছৰে 5 নৱেম্বৰ তাৰিখটো সুধাকণ্ঠ দিৱস হিচাপে পালন কৰোঁ। আমি কেৱল সুধাকণ্ঠ দিৱস উদযাপন কৰিলেই নহ'ব, হাজৰিকা দেৱৰ গীত মাতসমূহ চৰ্চা কৰাৰ লগতে সেইবোৰ চিৰদিন জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আজিলৈ আহোঁ, ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। শেষত আটাইকে সুধাকণ্ঠ দিৱসৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।